মুছলিমসকলে সকলো সময়ত টুপি পৰিধান কৰি থাকে। কথাই কথাই ইনশা আল্লাহ কয় অথবা আৰবী উৰ্দু শব্দৰ বাহিৰে কথা কওঁতে অক্ষম। তেওঁলোক খুব জগ্ৰাহপ্ৰিয়। সকলোৱে দাঢ়ি ৰাখে, চকুত সুৰমা লগায়, পাঞ্জাবী পৰিধান কৰে, কোনো মহিলাৰ দিশত মৰমৰ দৃষ্টিৰে নাচায়। হাংগামা, অসৎ কাম, নিষ্ঠুৰতা সকলোৱেই মুছলিমসকলৰ কাম। ফিল্মত তেওঁলোকক কেৱল খলনায়ক চৰিত্ৰতে দেখুওৱা হয়। তেওঁলোক ইমানেই বৰ্বৰ যে বিছমিল্লাহ কৈ মানুহৰ ডিঙিত চুৰি লগাই দিয়ে। তেওঁলোক এনেকুৱাই। গতিকে ইতিহাসৰ বাজ বিচাৰ নকৰিয়েই চুলতান আলাউদ্দিন খিলজীক পদ্মাৱত চিনেমাত নিষ্ঠুৰ নৰহ মাংসভোজী অসভ্যতাৰ প্ৰতীক হৈ উঠে। মুছলিমসকল ইতিহাসৰ আইনাত হয় অসভ্য নতুবা নিষ্ঠুৰ অত্যাচাৰী জানোৱাৰ। কিন্তু সৌভাগ্যক্ৰমে ও আশ্চৰ্যজনকভাৱে তুৰস্কত নিৰ্মিত দিৰিলিছ আৰ্তুগ্ৰুল ছিৰিজত মুছলিম চৰিত্ৰবিলাকক এই ষ্টেৰিঅ'টাইপৰ মাজত বান্ধি পেলোৱা হোৱা নাই। পৰিচালক মেহমেদ বুজদাগে মুছলিমসকলক অন্যভাৱে আঁকিবলৈ যত্ন কৰিছে। আচলতে মুছলিমসকলে এজন প্ৰকৃত মুছলিমক যিদৰে দেখিবলৈ বিচাৰে ঠিক সেইদৰে গঢ়ি উঠিছে এই ধাৰাবাহিক চিত্ৰৰ কাহিনী। এই বছৰৰ প্ৰায় আৰম্ভণিৰ পৰাই বিশ্ব কোভিড-19ৰ বিৰুদ্ধে জোৰদাৰ যুদ্ধ কৰি আহি আছে। সামাজিক দূৰত্ব বজাই ৰাখিবলৈ জাৰি কৰা হৈছে লকডাউন। তথাপিও কৰোনা ভাইৰাছ নিয়ন্ত্ৰণত আনিব পৰা যোৱা নাই। কৰোনাৰ ঠিক বিপৰীত প্ৰান্তত দিৰিলিছৰ জনপ্ৰিয়তাও আৰ্তুগ্ৰুলৰ ঘোঁৰাৰ দৌৰৰ গতিৰ দৰে ক্ৰমাৎ বৃদ্ধি পাই আছে। ভেনিজুৱেলাৰ প্ৰেছিডেণ্ট নিকোলাছ মাদুৰোৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, তুৰস্কৰ ৰাষ্ট্ৰপতি এৰদোগান অথবা বিশ্বৰ কোটি কোটি দৰ্শকে আৰ্তুগ্ৰুলক গ্ৰহণ কৰি লৈছে। ত্ৰয়োদশ শতিকাত উছমানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে চুলতান উছমানৰ পিতা আৰ্তুৰুল বা আৰ্তুগ্ৰুলৰ অকুতুবয় লড়াকু জীৱনে কি কেৱল ইয়াত প্ৰাণ সঞ্চাৰ কৰিছে। DFX, SFX, চিনেমাটোগ্ৰাফী, অভিনয় দক্ষতা আৰু কাহিনীৰ অসামান্য ভুনুতেই কি দৰ্শকক বান্ধি ৰাখিছে স্মাৰ্টফোন বা টিভিৰ পৰ্দাত, নে অন্য কিবা যিটো মুছলিম তৰুণ তৰুণী যিসকলে বুদ্ধিৰ বয়সৰ পিছতেই কেৱল চিহ চিহ শুনিবলৈ অভ্যস্ত আছিলে, যিসকলে মুছলিমসকলৰ চাকৰ, খানচামা, বিশ্বাসঘাতক, প্ৰথাৰক অথবা খলনায়ক চৰিত্ৰই দেখি অভ্যস্ত। এইবিলাকে তেওঁলোকৰ মনত যি গ্লানিৰ সৃষ্টি কৰিছিল তাৰাই কি উপশম দিছে এই আৰ্তুগ্ৰুলে। সেই এজন মুছলিম বীৰ যোদ্ধা যিজন তৰবাৰী চলাই খ্ৰীষ্টান নাইট বা দূৰদৰ্শ মংগলসকলক পৰ্যুদস্ত কৰিব পাৰে, যি অসাধাৰণ মানৱিকতা আৰু বুদ্ধিমত্তাৰ সৈতে গোষ্ঠীৰ সংকট নিৰসন কৰে, সেইজনে আকৌ ৰোমান্টিকভাৱে প্ৰেমো কৰিব পাৰে, যি মুছলিম তৰুণ তৰুণীসকলে ৰোল মডেল বা নিজস্ব সংস্কৃতিৰ কোনো চাপ, গেম অফ থ্ৰোনছ বা অন্য কিবা দেখিবলৈ পোৱা নাই, সেই আত্মমৰ্যাদাখিনিৰ চিত্ৰায়নেই কি তেওঁলোকক এই কাহিনীটো দেখিবলৈ উদ্বুদ্ধ কৰিছে। বিশ্বৰ 60খনৰ বেছি দেশৰ কোটি কোটি মানুহ আৰ্তুগ্ৰুল ছিৰিজজৰত আক্ৰান্ত। মধ্যপ্ৰাচ্য, দক্ষিণ আফ্ৰিকা, দক্ষিণ এছিয়া, বিশেষকৈ দক্ষিণ আফ্ৰিকাৰ দেশবিলাকতো এইটোৱে অত্যাধিক জনপ্ৰিয়তা লাভ কৰিছে। পাশ্চাত্যৰ পপ কালচাৰক হেৰুৱাই এৰদোগানৰ দেশত তৈয়াৰ হোৱা টিভি ছিৰিজ সোমাই পৰিছে সেইখনতো। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এইটো দেখাৰ পিছত মুগ্ধ হৈ সেইটো উৰ্দুত ডাবিং কৰি পৃথিৱীত সম্প্ৰচাৰৰ নিৰ্দেশ দিছিলে। এই বছৰৰ 1 ৰমজানৰ পৰা দিৰিলিছ আৰ্তুগ্ৰুল উৰ্দুত সম্প্ৰচাৰিত হোৱাৰ পিছৰ পৰাই আনাহতলীয়াৰ জ্বৰ সমগ্ৰ বিশ্ব দক্ষিণ এছিয়াতো বিয়পি পৰিছে। জনপ্ৰিয়তাত বিশ্বৰ সকলো ছিৰিজক পাৰ কৰি গৈছে আৰ্তুগ্ৰুল ছিৰিজে। মুছলিম ইতিহাসক উপজীব্য কৰি কিছু চলচ্চিত্ৰ ও ছিৰিজ আগতেও নিৰ্মিত হৈছিলে। মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম, দ্য মেছেজ, মহাম্মদ দ্য মেছেঞ্জাৰ অফ গডৰ পৰা আৰম্ভ কৰি খিলাফতে ৰাছিদিন, উমৰ ছিৰিজ বেছি জনপ্ৰিয় আছিল। সালাউদ্দিন আইয়ুবীৰ ওপৰতো ছিৰিজ আছে। নবীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত দ্য মেছেজ খুবেই বেছি জনপ্ৰিয় হৈছিল। যদিও দৰ্শকসকলৰ চাহিদাৰ ক্ষেত্ৰত পূৰ্বৱৰ্তী সকলো চিনেমা ও ছিৰিজক পাৰ কৰি গৈছে দিৰিলিছ আৰ্তুগ্ৰুলে, কাৰণ কাহিনীৰ সৈতে প্ৰডাকশ্যনো খুবেই উন্নত মানৰ, যিটোৱে যিকোনো বয়সৰ দৰ্শকক স্ক্ৰীণত আটক কৰি ৰাখিবলৈ সমৰ্থ হৈছে। আৰু এই সময়টোতে স্ক্ৰীণত মুছলিমসকলৰ উপস্থাপনা এটি গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰি আনিছে। উছমানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা উছমানৰ পিতা এৰতুগ্ৰুল গাজীৰ লড়াকু সাহসী জীৱনক লৈয়েই এই ছিৰিজৰ কাহিনী তৈয়াৰ হৈছে মুঠ 5টা ছিজনত। নেতৃত্ব শূন্যতা মুছলিমসকলৰ মনক যেতিয়া হতাশাত ডুবাই ৰখাইছিল, ঠিক তেতিয়াই এছিয়াৰ মালভূমিত যাযাবৰ জীৱন যাপনকাৰী ক্ষুদ্ৰ কায়ী গোষ্ঠী নেতা সুলাইমান শাহ ও হাইমি হাতুনৰ গড়ত দ্বাদশ শতাব্দীৰ শেষ লগ্নত জন্ম লয় আৰ্তুগ্ৰুলে।
সাহসিকতাৰ সৈতে আধ্যাত্মিকতাৰ মিলন তেওঁৰ জীৱনক মহিমান্বিত কৰি তুলিছে। বৰ্তমান প্ৰজন্মৰ যুৱকসকলে দেখিছে সৰ্বক্ষেত্ৰত মুছলিমসকল চাপত পৰি পৰ্যুদস্ত। কৰোণা বিয়পোৱাৰ ভুৱা অভিযোগ তুলি সামাজিক ও অনলাইন জগতত তেওঁলোকক হেনস্থা কৰা হৈছে। তেতিয়া সেই পৰিস্থিতিত আইডেণ্টিটি ক্ৰাইচিছত ভুগি থকা যুৱকসকলে নিজসকলৰ প্ৰতিনিধিত্ব খুজি পাবলৈ চেষ্টা কৰিছে এই চিৰিজটোত, এই কাহিনীটোত। এই কাহিনীটোতো কুৰ্তুগলু, কৌচাবাস, নাচিকসকলৰ দৰে স্বাৰ্থপৰ কঠিল চক্ৰান্তকাৰী মুছলিমসকল আছে, কিন্তু জয় সেই ভাল মুছলিমসকলৰেই। কোনোভাৱে বিকৃত কৰা হোৱা নাই ইমানদাৰ মুছলিম চৰিত্ৰবিলাকক। মুছলিমসকলো প্ৰটাগনিষ্ট হ'ব পাৰে, নায়ক হ'ব পাৰে, সেইটো এই চিৰিজে প্ৰমাণ কৰি দিছে। ঐতিহাসিক এই চিৰিজত আৰ্তুগ্ৰুলৰ চৰিত্ৰত অভিনয় কৰিছে তুৰ্কী অভিনেতা এনজিন আলতান দুজাইতানে। তেওঁৰ অনবদ্য অভিনয়ো দিৰিলিছ আৰ্তুগ্ৰুলৰ দৰ্শকপ্ৰিয়তা পোৱাৰ কাৰণ হিচাপে উল্লেখ কৰা যায়। তেওঁৰ সহযোগী ভামচি, টাৰ্গুট, দোগান চৰিত্ৰবিলাকে দৰ্শকসকলৰ মন জয় কৰিছে। সমকালীন দাৰ্শনিক ইবনে আৰাবীৰ উপস্থিতি ইয়াৰ অনন্য বৈশিষ্ট্য তুলি ধৰিছে। তুৰ্কী মুছলিমসকলৰ আত্মপৰিচয়ৰ হেৰুৱা ইতিহাসৰ স্বৰূপ সন্ধানো ইয়াত কৰা হৈছে। মেহমদ বুজদাগে অসাধাৰণ এটা উপহাৰ দিছে। নাৰী চৰিত্ৰবিলাকক তেওঁ অসাধাৰণ সাহসী ও নেতৃত্ব গুণসম্পন্ন দেখুৱাইছে। বাংলা, হিন্দী চিৰিয়েলৰ দৰে তেওঁলোকে কেৱল কান্দা ও কুটিল চক্ৰান্ত কৰি সময় নকটায়। তেওঁলোকে প্ৰয়োজনত তৰবাৰী চলাবও পাৰে ও গোষ্ঠী পৰিচালনাও কৰিব পাৰে। হাইমিমা, হালিমা চুলতানা চৰিত্ৰবিলাক এইভাৱে মানুহৰ মনত জাগা কৰি লৈছে। কোভিড-19ৰ প্ৰেক্ষাপটতো দেশত মুছলিম বিৰোধী প্ৰপেগেণ্ডা জাৰি আছে। কৰোণা ভাইৰাছ বিয়পোৱাৰ ভুৱা অপবাদ দি মুছলিম ও ইছলামক কলুষিত কৰাৰ অপচেষ্টা কৰা হৈছে। বিশ্বজুৰি ইছলামোফোবিয়াৰ মোকাবিলা কৰিবলৈ আধুনিক প্ৰজন্ম খুবেই বেছি আগ্ৰহী। তুৰস্ক, পাকিস্তান ও মালয়েছিয়া তিনি ৰাষ্ট্ৰপ্ৰধানে কিছু মাহ আগত এক আলোচনাত সিদ্ধান্ত লৈছিলে যে পশ্চিমা টেলিভিছন ও মিডিয়াত যিদৰে ইছলাম বিদ্বেষ বিয়পোৱা হৈ আছে ও ভুলভাৱে উপস্থাপন কৰা হৈছে, ইয়াৰ বিৰুদ্ধে তেওঁলোকে একজোট হৈ যুঁজিব। এটা আন্তৰ্জাতিক ইংৰাজী মাধ্যম চেনেলৰ কথাও তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আৰ্তুগ্ৰুল অনেকখিনি সেই প্ৰচেষ্টাৰে এটা মাত্ৰ উদাহৰণ। পশ্চিমা বিশ্ব, পশ্চিমা মিডিয়া ও ফিল্ম ইণ্ডাষ্ট্ৰীয়ে মুছলিমসকলক বাৰ বাৰ অসভ্য সন্ত্ৰাসী হিচাপে আখ্যায়িত কৰি আহি আছে। অন্য দিশত মুছলিম দেশবিলাকৰ চিত্ৰ নিৰ্মাতাসকলেও ইতিহাস ঐতিহ্যৰ ওপৰত তেনেকৈ এটা গুৰুত্ব দি চলচ্চিত্ৰ নিৰ্মাণ নকৰে, তথাকথিত সেকুলাৰিজম ৰক্ষা কৰিবলৈ গৈ। অথচ তেওঁলোকৰ জীৱনতো অথবা মুছলিমসকলৰ জীৱনতো আছে সংকট, আনন্দ, হাঁহি আৰু কান্দোন, সুখ দুখ ইত্যাদি। এইবিলাকৰ কোনো উপস্থাপনা নাই মূলধাৰাৰ কোনো মিডিয়াত। আমেৰিকাৰ ৰেমি ইউছুফৰ ৰেমি ৱেব ছিৰিজ বা আৰ্তুগ্ৰুল সেই অভাৱকে পূৰণ কৰাৰ চেষ্টা কৰিছে। আমাৰ সাহিত্য সংস্কৃতিত সংখ্যাগৰিষ্ঠ শ্ৰেণীৰ আধিপত্যবাদ প্ৰতিষ্ঠিত হৈছে। ফলত তেওঁলোকে যিটো সাহিত্য বুলি ভাবিছে সেইটো কেৱল সাহিত্য বা চলচ্চিত্ৰ হৈ উঠিছে। সেইখনত মুছলিমসকলে কিদৰে উঠি আহি আছে সেইটো প্ৰশ্ন ইমান দিন কোনোবাই কিন্তু কৰা নাই। কিন্তু তথাকথিত মেইন ষ্ট্ৰীম কালচাৰ সাম্ৰাজ্যবাদী মানসিকতাৰ প্ৰতি ব্ৰুহ কুচি দেখা আৰম্ভ হৈছে আৰু তৰুণ প্ৰজন্ম তেওঁলোকৰ উত্তৰ খুজি পাইছে আৰ্তুগ্ৰুল চিৰিজৰ মাজত। পাশ্চাত্য ভাৱধাৰাৰ বাহিৰত গৈ শালীনতা ও নৈতিকতাৰ মানদণ্ড বজাই ৰাখি কোটি কোটি মানুহৰ মন জয় কৰি বিশাল আৰ্থিক সাফল্য যে পোৱা যায় তাৰো প্ৰমাণ এই ঐতিহাসিক ড্ৰামা চিৰিজ। ভাল প্ৰডাকশ্যন, ষ্টৰী লাইনে মন কাঢ়িব পাৰে দৰ্শকৰ। মুছলিমসকলৰ কাহিনী বা চৰিত্ৰক লৈ ব্যৱসায় সফল চলচ্চিত্ৰ বা চিৰিয়েল নিৰ্মাণ কৰা নাযায়, এনেকুৱা পূৰ্ব ধাৰণাকো ভ্ৰান্ত প্ৰমাণ কৰিছে দিৰিলিছ আৰ্তুগ্ৰুল নামৰ তুৰ্কী ৱেব ছিৰিজে। চিৰিয়েলটো বিশ্বৰ বিভিন্ন ভাষাৰ লগতে বাংলা, উৰ্দুতো ডাবিং কৰা হৈছে, যিবিলাক ইউটিউব, ফেচবুক, নেটফ্লিক্সত উপলব্ধ আছে। ডেছক্ৰিপশ্যনত বাংলা, উৰ্দুৰ লিংক দিয়া থাকিব, আপুনি আজিৰ পৰা চাবলৈ আৰম্ভ কৰিব পাৰে। তো প্ৰিয় দৰ্শক, দিৰিলিছ আৰ্তুগ্ৰুল সম্পৰ্কে আজি এই ভিডিঅ'ত এইখিনি কথা আমি পাতিলোঁ। যদি চেনেলটোত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধুবৰ্গই এই দিৰিলিছ আৰ্তুগ্ৰুল ৱেব ছিৰিজটো চাব পাৰে। যদি হলিউড, বলিউড, টলিউড ইত্যাদি মুভিজ প্ৰেমী হয় তেন্তে কমচে কম এই চিৰিজটো দেখা আমাৰ বাবে খুবেই বেছি জৰুৰী। তো প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ।